1969 এই কমিটিখনৰে নাম সলনি কৰি গঠন কৰা হ'ল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা। অন্যটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। কালি মহা অষ্টমী পূজা হৈ গ'ল আৰু অষ্টমী পূজাৰ ভিডিঅ'টো দিছিলোঁ, কোনে কোনে চালে নাজানো। আৰু আজি মহা নৱমী পূজা, কাইলৈ বিজয়া দশমী হ'ব আৰু নৱমী পূজা আজি ক'ত চাবলৈ গৈ আছোঁ নাজানো। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিলে গম পাব ক'ত যাম। আৰু সকলোকে নৱমী পূজাৰ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। সকলোৱে আনন্দ কৰক, ফূৰ্তি কৰক, পূজা চাওক। আৰু আজি সাজি কাচি ওলাইছোঁ পূৰা মেখেলা চাদৰ পিন্ধি। কালি মেখেলা চাদৰ পিন্ধি যোৱা নাছিলোঁ আৰু বাইকত দিগদাৰ হয় মেখেলা চাদৰ পিন্ধি যাবলৈ। আজি আৰু পিন্ধিলোঁ পূজা বুলি, কেনেকুৱা লাগিছে মই নাজানো। আৰু তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব মোৰ সম্পূৰ্ণকৈ, অকণো স্কিপ নকৰাকৈ। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু আমি আহিছোঁ আজি বেলতলা লক্ষী মন্দিৰত পূজা চাবলৈ। আৰু বেলতলাতো বহুত ধুনীয়া পূজা হয়, সেইবাবে ইয়াতে আহিলোঁ। আৰু বাইকখন মানে নিব নিদিয়ে, সেইবাবে ইয়াত থৈ যাব লগা হৈছে। এতিয়া আমি খোজকাঢ়ি আহি আছোঁ আৰু এইডোখৰ খোজকাঢ়ি যাব লাগিব মন্দিৰলৈকে। আৰু খোজকাঢ়ি যোৱাৰ মজাই বেলেগ, খোজকাঢ়ি পূজা চাই ভালেই লাগে। আৰু বহুত মানুহ হৈছে, ইয়াৰ আগত দেখিছে ইমান মানুহ গৈয়ে আছে। ইমান মানুহ হৈছে একেবাৰে, বাইক চাইক আনিবলৈতো জাগাই নাই। এইটোৱে হৈছে বেলতলা লক্ষী মন্দিৰটো। আৰু ইয়াতে দুৰ্গা পূজা পাতিছে, কিন্তু ভিতৰত যাব নোৱাৰে আৰু বহুত মানে মানুহৰ লাইন শাৰী পাতি থাকিব লগা হৈছে। বাহিৰৰ পৰা যি পাৰিছোঁ অলপ দেখুৱাই দিছোঁ। আৰু ইয়াতে প্ৰগ্ৰেম হৈ আছে, দুটা কংকালে নাচি আছে পুৰা গীটাৰ বজাই। আৰু এফালে শিৱ বাবা ওলাইছে নাচি আছে। আৰু এফালে চন্দ্ৰযানৰ মানে গোটেই ভিডিঅ'টো মানে দেখুৱাই দিছে ইয়াতে, চন্দ্ৰযানখন কেনেকৈ গৈছিল মহাকাশলৈ। আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে চাই থাকিব। दूध धारों से निकला, चंद सितारों से निकला, दिन दिन এই কমিটিখনৰে নাম সলনি কৰি গঠন কৰা হ'ল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰো। উদ্দেশ্য মহাকাশক লৈ কিবা এটা কৰা, তাকে লৈ দিন ৰাতি একাকাৰ কৰি চলিল পৰীক্ষা নিৰীক্ষা। ৰচিত হৈছিল অন্তহীন সপোন, ছায়ামায়া সপোন, বাস্তৱৰ দিশে ধাৱমান হোৱা সপোন। সাধুকথাৰ জোনবাই
জোনবাইক বিচাৰি মেঘৰ বুকু ফালি বিক্ৰমৰ যাত্ৰা। জোনবাইৰ পাতত কত ৰঙৰ খেলা, অলেখ তৰাৰ মাজেৰে আমাৰ সপোনৰ যাত্ৰা। চাৰি জুলাইত আৰম্ভ হোৱা বিক্ৰমৰ যাত্ৰা 23 আগষ্টৰ আবেলি 6:03 চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰোৱা হয়। দক্ষিণ মেৰুত অৱতৰণ কৰা চন্দ্ৰযান 3 বিশ্ববাসীক চমকাই দিয়ে, কিয়নো চন্দ্ৰযান 3 দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ একমাত্ৰ যান। অৱতৰণৰ পাছতেই পোৱা বাৰ্তাত দেশবাসী হৈ পৰে অভিভূত, গৰ্বিত। বিক্ৰমে বুকুৰ মাজত লৈ যোৱা প্ৰজ্ঞানে এতিয়া চন্দ্ৰৰ বুকুত কৰিব অনুসন্ধান। তাকে লৈ বিশ্ববাসীৰ চকু ভাৰতৰ ইছৰোৰ ওপৰত। 140 কোটি ভাৰতীয়ই পৰম আগ্ৰহেৰে বাট চাই আছে প্ৰজ্ঞানৰ বাৰ্তালৈ। হে ভক্তপ্ৰাণ দৰ্শকবৃন্দ, আপুনিও 140 কোটি ভাৰতীয়ৰ এজন। আপুনিও এই মহান গৌৰৱেৰে গৌৰৱান্বিত। এতিয়া পূজা চূজা চাই মেলি ঘৰলৈ বুলি গুচি আহিলোঁ। বিশেষ আৰু ক'তো নগ'লোঁ, বেলতলাত চালোঁ আৰু আমাৰ ইয়াতে শালকুচিত অলপ দেৰি ৰখি চালোঁ আৰু ইমানে আছিল। আৰু এতিয়া আমাৰ ৰামনগৰৰ মানে আমাৰ ঘৰৰ ওচৰতে পাতিছে এইটো পূজা মণ্ডপটো, এইটো আৰু ইয়াত অহাই হোৱা নাই, মানে অকণমান দেখুৱাই দিছোঁ আৰু মণ্ডপটো। নমাই দিলে মানে এটা জেগাত গৈছে, মানে মাংস আনিবলৈ গৈছে। এতিয়া ঘৰত আহি ধুনীয়াকৈ বনাই মেলি খাম মাংস আৰু ভাত। আৰু ইমানেই আছিল আজি মোৰ পূজাৰ ভিডিঅ'টো, আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব।